নমস্কাৰ, কপিলেফ্ট আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত। ক্ৰিপ্ট'কাৰেঞ্চি কোনে আৱিষ্কাৰ কৰিছিল তাৰ বিষয়ে এতিয়াও জনা নাযায়। কিন্তু সন্তোষী নাকামোটো বুলি এগৰাকী ব্যক্তিয়ে ক্ৰিপ্ট'কাৰেঞ্চি উদ্ভাৱন কৰিছিল বুলি অনুমান কৰা হৈছে। মিষ্টাৰ নাকামোটো 2010 চনৰ পৰা নোহোৱা হৈ আছে আৰু তেওঁৰ শেষ ইমেইলটোত তেওঁ কৈছিলে যে তেওঁ ক্ৰিপ্ট'কাৰেঞ্চি বা বেলেগলৈ ধাৱমান হৈছে। এতিয়া এটা উদাহৰণ দি পেলাই মই বুজাব চেষ্টা কৰিম। এজন চাপোজ বন্ধু আছে যিজনৰ নাম দীপজ্যোতি। তেওঁ কিবা এটা কাম কপিল বুলি আন এজন বন্ধুৰ দ্বাৰা কৰাইছিল। কামটো কৰোৱাৰ বাবদ তেওঁ কপিলক পইচা দিব সলনি তেওঁ ক'লে যে মোৰ লগত টফি আছে, তুমি টফিটো লৈ লোৱা। কপিলে তেতিয়া ক'লে যে ঠিক আছে, মই টফিটো লৈ লওঁ। ঠিক তেনেদৰে তেওঁলোকে কিন্তু এটা বস্তু ভাবি নাপালে যে মই যদি বেলেগ ঠাইত গুচি যাওঁ তেতিয়াহ'লে টফিটো কেনেকৈ পাম। তো তেওঁলোকে ডিচাইড কৰিলে যে টফিটো তেওঁলোকে ডিজিটাইজ কৰি ল'ব। ডিজিটাইজ কৰি লৈ পেলাই ঠিক তেনেদৰে দীপজ্যোতিয়ে কপিলক আৰু এটা টফি দিলে আৰু এটা কাম কৰাৰ কাৰণে। এতিয়া এই টফিটোৱে হ'ল বিটকইন বুলি আপুনি ধৰিব পাৰে। এই টফি কোনে কিমান পাইছে সেইটো হিচাপ ৰাখিবৰ কাৰণে এখন লেজাৰ বনাব লাগে। আৰু সেই লেজাৰখন ক'ত থাকে জানেনে? সেই লেজাৰখন থাকে এনেকুৱা কিছুমান কম্পিউটাৰত, যি কম্পিউটাৰবিলাক ইটো কম্পিউটাৰৰ লগত সিটো কম্পিউটাৰ ৰিলেশ্যন মানে লগ লাগি থাকে, কানেকশ্যন থাকে। তাক ব্লক চেইন বুলি কয়। আপুনি যদি এই ব্লক 1, ব্লক 2, ব্লক 3 এটা কম্পিউটাৰ বুলি ধৰে, তেতিয়া দেখিব যে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈকে যেতিয়া ডাটাটো ট্ৰানজেকশ্যন এটা হয়, তেতিয়া ট্ৰানজেকশ্যনটো প্ৰথমতে এটা ব্লকত যায়। ব্লকত যোৱাৰ পিছত সেই ব্লকটোৰ পৰা সি আন বিভিন্ন ব্লকত পঠিয়াই দিয়ে। আপুনি 3 নম্বৰ ষ্টেপটোত দেখিছে চাগে। তাৰপিছত সি বাকী নোট যিবিলাক আছে, মানে বাকী এইবিলাক চব কম্পিউটাৰ এটা এটা। তো চবৰে নিজৰ নিজৰ ষ্ট'ৰেজ থাকে, নিজৰ নিজৰ হাৰ্ড ডিস্ক থাকে, য'ত এই ডাটাৰ আপডেশ্যনটো ষ্ট'ৰ কৰি ৰাখে। যদি কপিলৰ তাত এটা টফি বেছি হৈ যায় বা এটা বিটকইন বেছি হৈ যায়, যিমানবিলাক নোট আছে চবৰে ডেটাবেছত একেলগে আপডেট হৈ যায়। গতিকে কোনো এটাত কম বেছি হৈ থাকিব নোৱাৰে। যদি কোনোবাই মেনিপুলেট কৰিব বা নিজাকে কৰিব চেষ্টা কৰে, এতিয়া সেই লেজাৰখনত ওলাই পৰে। গতিকে বিটকইনটো সেইকাৰণে ছেফ বুলি গণ্য কৰা হয়। এতিয়া চাওক, এতিয়া গোটেই পৃথিৱীত যিমান আপোনাৰ ষ্ট'ৰেজ আছে, যিমান আপোনাৰ ব্লক চেইনৰ ছিষ্টেম আছে, চবতে কিন্তু দীপজ্যোতি আৰু কপিলৰ কিমান বিটকইন আছে তাৰ আপডেটবিলাক হৈ থাকিব। কিন্তু এতিয়া কোনেও চাব নোৱাৰে, নিজে চাব নোৱাৰে যে অমুকজন মানুহৰ কিমানটা বিটকইন আছে। কাৰণ এই পিয়াৰ টু পিয়াৰ যিবিলাক কম্পিউটাৰত ডাটাটো ষ্ট'ৰ আছে, এই ষ্ট'ৰিংখিনি আপোনাৰ এনক্ৰিপ্ট কৰা থাকে। সেইটোকে কয় ক্ৰিপ্ট'গ্ৰাফি ইউজ কৰি পেলাই এনক্ৰিপ্ট কৰা থাকে। এতিয়া এই ব্লক চেইন ছিষ্টেমটো ৰেকৰ্ড কিপিঙতো ইউজ হয় আৰু আন বেলেগ ধৰণৰ ডিজিটেশ্যনৰ কামতো ইউজ হয়। এতিয়া আপুনি দেখিব পাৰিছে ইয়াতে বহুতকেইখন ষ্টেক আছে হাৰ্ড ডিস্কৰ। এনেকুৱাকৈ বহুতবিলাক হাৰ্ড ডিস্ক আৰু প্ৰচেছৰ লগাই মাইনিং কৰা হয়। মাইনিংটো যেতিয়া কৰে মাইনাৰবিলাকে, এইটো এটা প্ৰাকৃতিকভাৱে দুখজনক বস্তু, কিন্তু মাইনিং কৰাৰ ফলত তেওঁলোকে বহুত কাৰেণ্টৰ বহুত কনজামশ্যন হয় আৰু তাৰ ফলত কিন্তু তেওঁলোকে পইচা পায়। টোটেল 21 মিলিয়ন বিটকইন এসময়ত মানুহে মাইনিং কৰিব পাৰিব। সেইকাৰণে যিমানে সময় গৈ আছে বিটকইনৰ ভেলুটো বাঢ়ি গৈ আছে, বিটকইনৰ দামটো বাঢ়ি গৈ আছে। চাওক 2010 চনৰ পৰা বিটকইনৰ ভেলুটো আজিলৈকে কিমান আপ হৈছে। ইলন মাস্কে এবাৰ ক'লে যে তেওঁ বিটকইন ইউজ কৰি পেলাই কোনোবাই টেছলা কিনিব পাৰিব, মানে টেছলাই বিটকইন একচেপ্ট কৰিব। এইটো জনাৰ লগে লগে মানুহে বিটকইন কিনিব ধৰিলে আৰু বিটকইনৰ যিটো প্ৰাইচ সেইটো এৰাউণ্ড 60,000লৈকে গুচি গ'ল। 60,000লৈকে পোৱাৰ পিছত আকৌ ইলন মাস্কে এদিন টুইট কৰিলে যে নাই, টেছলাই এতিয়াও ভাবিহে আছে, তেওঁলোকে ক্ৰিপ্ট'কাৰেঞ্চি একচেপ্ট কৰিবনে নাই এইটো ভাবিহে আছে। তেতিয়া লগে লগে আকৌ ক্ৰিপ্ট'কাৰেঞ্চিৰ প্ৰাইচটো এমাউণ্টটো $30,000লৈকে কমি গ'ল। গতিকে এইটো ভলেটাইল হয় বহুত। আৰু আপোনালোকে যদি ক্ৰিপ্ট'কাৰেঞ্চিত নিজৰ পইচা থ'ম বুলি ভাবিছে বা কিনিব খুজিছে, তেতিয়াহ'লে লক্ষ্য কৰিব কি ধৰণৰ ক্ৰিপ্ট' হয় আৰু কোৱালিটি কেনেকুৱা হয়। এতিয়া চাওক, গভৰ্ণমেণ্টৰ আমাৰ নিজৰ পইচাৰ ওপৰত, আপোনাৰ পইচাৰ ওপৰত গভৰ্ণমেণ্টৰ বহুতখিনি হাত থাকে। গভৰ্ণমেণ্টে নিজৰ ৰেপ' ৰেট বঢ়াব পাৰে বা বিভিন্ন দেশৰ কাৰেঞ্চিৰ প্ৰাইচটো আপ ডাউন হৈ থাকে, ডলাৰৰ বাঢ়ি থাকে, আমাৰ ৰুপিজৰ কমি থাকে। তো এইবিলাক বস্তু কিন্তু ক্ৰিপ্ট'কাৰেঞ্চিৰ ক্ষেত্ৰত নহয়, কাৰণ ক্ৰিপ্ট'কাৰেঞ্চিটো ডিচেণ্ট্ৰেলাইজড হয়। ডিচেণ্ট্ৰেলাইজ মানে ইয়াতে কোনো ধৰণৰ চেণ্ট্ৰেল পাৱাৰ নাই যোনে এই ক্ৰিপ্ট'কাৰেঞ্চিটো কণ্ট্ৰল কৰে। গতিকে আমাৰ ইণ্ডিয়াত ক্ৰিপ্ট'কাৰেঞ্চি লিগেল হয় নে নহয় তাৰ ক'ব নোৱাৰি ডাইৰেক্টলি, কিন্তু ক্ৰিপ্ট'কাৰেঞ্চিৰ বাবে ৰিজাৰ্ভ বেংকক এটা গাইডলাইন দিছিল সুপ্ৰিম কোৰ্টে যে ক্ৰিপ্ট'কাৰেঞ্চি এলাউ কৰিব লাগে। এইবিলাক আপোনাৰ স্ক্ৰীনত দেখিব পাইছে, কিছুমান ক্ৰিপ্ট'কাৰেঞ্চি আছে, বিটকইন, ডজকইন আৰু কিবা কিবি চিম্বল আছে। যদি আপোনালোকে ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে ৱাজিৰেক্স, ইউনো কইন, CoinDCX এইবিলাক কিছুমান ইউজ কৰিব পাৰিব। ধন্যবাদ।